নাওবৈচাত এইবাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব হৰিকান্ত দাস। হৰিকান্ত দাসে আউল লগাইছে বিজেপিৰ ৰাজনৈতিক সমীকৰণত। ক্ৰমান্বয়ে ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছে হৰিকান্ত দাস। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজৰ ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনীৰ প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিটো সৰু বৰ ৰাজনৈতিক দলে নিৰ্বাচনী যুঁজৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে নাওবৈচা বিধানসভা সমষ্টিত দেখা গৈছে বিৰোধীৰ এক নতুন ৰাজনৈতিক সমীকৰণ। নাওবৈচাত ৰাইজৰ দলৰ শক্তিশালী প্ৰৱেশ, প্ৰাৰ্থী হ'ব হৰিকান্ত দাস। নাওবৈচা সমষ্টিত বিৰোধী ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে হৰিকান্ত দাসৰ নাম ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ৰাইজৰ দলৰ উপসভাপতি হৰিকান্ত দাসৰ নেতৃত্বত নাওবৈচা ইতিমধ্যে শক্তিশালী হৈ উঠিছে বিৰোধীৰ ৰাজনৈতিক ভেটি। ক্ৰমান্বয়ে ৰাইজৰ মাজত জনপ্ৰিয় হৰিকান্ত দাস। বিজেপিৰ ৰাজনৈতিক সমীকৰণত আউল। নাওবৈচা সমষ্টিত হৰিকান্ত দাসে আন জনপ্ৰতিনিধিৰ তুলনাত অধিক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। 2026ত যদি বিৰোধী ৰাইজৰ দলৰ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা হয়, তেতিয়াহ'লে কংগ্ৰেছ দলে নাওবৈচা বিধানসভা সমষ্টিটো ৰাইজৰ দলক এৰি দিয়াৰ সম্ভাৱনা আছে। যিহেতু নাওবৈচাৰ ওচৰৰ নৱগঠিত ৰঙানদী বিধানসভা সমষ্টিত এইবাৰ কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনা আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই। গতিকে আমি এই কথা ক'ব পাৰোঁ যে যদি ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা হয়, তেতিয়া ৰাইজৰ দলৰ প্ৰাৰ্থী হৰিকান্ত দাসৰ জয়ৰ সম্ভাৱনা অধিক।